নমস্কাৰ সমূহ অসমবাসী ৰাইজক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে বাৰু ভূত থকাটো বিশ্বাস কৰেনে? বিজ্ঞানৰ যুগত ভূত থকা বুলি মানি ল'বলৈ কঠিন নহয় জানো? বিজ্ঞানে কেতিয়াও ভূত প্ৰেত মানি ল'ব নোখোজে, কিন্তু কিবা এক অদৃশ্য শক্তি নথকা বুলিও ক'ব নোৱাৰি। আজি আমি ক'বলৈ গৈ আছোঁ গুৱাহাটী মহানগৰৰ এখন অভিজাত হোটেলৰ কথা। এই অভিজাত হোটেলখন বৰ্তমান এটা ভূত বাংলাত পৰিণত হৈছে। কি হৈছিল এই অভিজাত হোটেলখনৰ লগত? কিয় ভূত বাংলালৈ পৰিণত হৈছে এই অভিজাত হোটেলখন? গতিকে পলম নকৰি জানিবলৈ চাওঁ আহক আজিৰ ভিডিঅ'টো। ফ্ৰেণ্ডছ, গুৱাহাটীৰ খানাপাৰাত এখন অভিজাত হোটেলৰ বাবে এটা বৃহৎ অট্টালিকাৰ নিৰ্মাণ কাৰ্য চলি আছিল। কিন্তু এই অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই ই ভূত বাংলালৈ পৰিণত হ'ল। ইয়াৰ কাম আধাতেই কিয় স্থগিত ৰাখিবলগীয়া হ'ল জানেনে? ফ্ৰেণ্ডছ, ইয়াত কাম কৰি থকা সময়ত 20জন শ্ৰমিকৰ ৰহস্যজনকভাৱে মৃত্যু হয় আৰু তাৰ পিছৰে পৰা অট্টালিকাটো এইদৰে থাকি যায়। ইয়াৰ ওচৰে পাজৰে জনবসতি খুবেই কম আছিল। ইয়াৰ ভিতৰভাগো অতিকৈ ভয়ানক আছিল। স্থানীয় লোকসকলে কোৱা মতে এই অট্টালিকাটোত বহুতো অদৃশ্য শক্তিয়েই চলাচল কৰে। বিভিন্ন ধৰণৰ মানুহৰ কান্দোন ভিতৰভাগত শুনিবলৈ পোৱা যায়। ইয়ালৈ ৰাতি কোনোবা যোৱাটো আটাইতকৈ ভয়ানক, সেয়েহে কোনেও যাবলৈ সাহস নকৰে। স্থানীয় লোকসকলে কোৱা মতে ৰহস্যজনকভাৱে মৃত্যু হোৱা শ্ৰমিকৰ আত্মাই ইয়াত চলাচল কৰে আৰু বৰ্তমান ইয়াৰ অনুসন্ধান চলি আছে। তথাপি ইয়াৰ সঠিক তথ্য উদ্ঘাটন হোৱা নাই। এয়া বাৰু যিয়েই নহওক, মুঠৰ ওপৰত আমাৰ জীৱনলৈ এনেকুৱা কিছুমান পৰিস্থিতি আহে যিটো সময়ত বিজ্ঞানৰ দৃষ্টিভংগীৰে চালে আমি পাৰাপাৰ নাপাওঁ আৰু হয়তো তেনে মুহূৰ্ততেই ভূত থকা যেন অনুভৱ হয়। ফ্ৰেণ্ডছ, বিজ্ঞানে ভূত বিশ্বাস নকৰিব পাৰে, কিন্তু বিজ্ঞানে আজিলৈ ভূত নাই বুলি প্ৰমাণ কৰি দেখুৱাব পৰা নাই। আপোনালোকে কি ভাবে? ভূত আছে নে নাই? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে উপলব্ধ হয় কেৱল অসমীয়া জনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।